হে দোস্ত ওয়েলকাম টু সাজিদ ব্লগ আৰু আপোনালোকে জানে সকলোৱে আজি কিমান গৰম দিছে আজি 37+ গৰম দিছে আৰু এতিয়া বজাৰত যাম বজাৰত গৈ এখন তুফান ফেন আনিম আৰু অলৰেডি এখন লগোৱা আছে এসএসি ফেন মানে ইমান বতাহ নিদিয়ে এখনে সেইকাৰণে আজি তুফান ফেন এখন আনিম শুনিছোঁ তুফান ফেনে বেছি হাৱা লাগে এসএসিতকৈ বেছি হাৱা লাগে তুফানত আৰু আজি মোৰ ফ্ৰেণ্ডৰ দোকানত যাম মোৰ ফ্ৰেণ্ডে ইলেক্ট্ৰনিক দোকান দিছে বজাৰত আৰু লগতে ষ্টাডি কৰি আছে মোৰ স্কুল ফ্ৰেণ্ড হয় আৰু কলেজ যোৱাৰ পিছত মানে সি বেলেগ এখন কলেজত গুচি গ'ল মই বেলেগ এখন কলেজত গুচি গ'লোঁ সেইকাৰণে মিট হোৱা নাই ইমান আৰু ফাইনেলি আজি তাৰ দোকানৰ পৰা গৈ ফাইনেলি গাইছে এতিয়া আমি টঙিয়া বজাৰত আহিছোঁ ফেন কিনিবলৈ আৰু মোৰ ফ্ৰেণ্ডৰ দোকানত আহিছোঁ বিশেষকৈ হে হাই কি খবৰ ভালনে ভালে আপোনাৰ ভালে আহিছিলোঁ আজি আপোনাৰ দোকানত ফেন নিবলৈ ফেন আছেনে ফেনটো আছে এতিয়া দেখাওকচোন ফেনটো আপোনাৰ আছে চুইটেক আছে এইফালে আৰু তুফান আছে আৰু ক্ৰম্পটন আছে মহি আছে ডায়মণ্ড আছে প্ৰায় 7-8টা বলক এতিয়া আপোনালোকক ফেন দেখুৱাম কোন ধৰণৰ ফেন আছে ইয়াতে আৰু ইয়াতে বিশেষকৈ তুফান আছে চুইটেক আছে এসএসি আছে ডায়মণ্ড আছে ডালমিয়া আছে মানে 7-8টা ধৰণৰ মানে ফেন আছে ইয়াতে আৰু লগতে বিশেষ বস্তু ইয়াতে পোৱা যায় 100টা ধৰণৰ বস্তু পোৱা যায় আৰু ইলেক্ট্ৰনিক সামান এয়া চাওক ইলেক্ট্ৰনিকৰ সামান আছে এইটো চাওক আপোনালোকে ইলেক্ট্ৰনিক লাইটো আছে আৰু দাদা মোক দেখুৱাব নেকি ফেনখন দেখুৱাম কিয় নেদেখুৱাম আহক এতিয়া মানে ফেনবিলাক আহে আপোনাৰ ৱাৰেণ্টিত আহিব গেৰাণ্টিত আহিব এতিয়া তুফান তাৰপিছত ডালমিয়া হ'ল আপোনাৰ ব্ৰাণ্ডেড কোম্পানী এইবিলাক ফেন নিয়াৰ পিছত আমি প্ৰায় 80 পিছমান আনিছিলোঁ ফাৰ্ষ্ট গুৱাহাটীৰ পৰাই মাল আনিছোঁ আনাৰ পিছত প্ৰায় 40 পিছমান চেল কৰি দিলোঁ একো কমপ্লেইণ্ট অহা নাই আৰু মহি আৰু এসএসি এইবিলাক হ'ল ৱাৰেণ্টি এইবিলাক নিয়াৰ পিছত আমাৰ যদি বেয়া হৈ যায় আপোনালোকে আমাৰ কাৰণে ঘূৰাই দিব আমি ছাৰ্ভিচ চেণ্টাৰত লৈ যাম সিহঁতে যেতিয়া দিব আমি ঘূৰাই দিম আৰু যোনবিলাক গ্যাৰাণ্টি ফেন হয় তুফান তাৰপিছত ডালমিয়া ব্ৰাণ্ডেড কোম্পানী এইবিলাক যদি পিছদিনাখনো বেয়া হৈ যায় আমি লগে লগে ৰিটাৰ্ণ দি দিম আমাৰ দোকানৰ পৰা দি দিম আৰু আছে বহুত কোম্পানী আছে তুফান আছে চুইটেক আছে তাৰপিছত ক্ৰম্পটনো আছে যাৰ যোনখন ভাল লাগে কোনোবা আহে আমাৰ ব্ৰাণ্ডেড কোম্পানী লৈ যায় তুফান আৰু ডালমিয়া এই দুটাই কোম্পানী আমাৰ তাতে আহিব কাৰণ ব্ৰাণ্ডেড কোম্পানীক সদায় এক্সট্ৰা দিয়ে এইটো মানে ইয়াতে হ'ব দেখুৱাই দি আছোঁ ফিক্স এসএসিত আৰু মহিত দি দিয়ে আৰু এনেকুৱা আহিব আপোনাৰ এইখিনি এক্সট্ৰা ল'ব লাগে নেকি এক্সট্ৰা ল'ব নালাগে আপুনি মানে ৰেট ফিক্স হোৱাৰ পিছত আমি দি দিম আচ্ছা এতিয়া আহিব এইখন কি তুফান হয় নেকি তুফান হয় এইখনৰ ৰেট কিমান পৰে আপুনিতো মাৰ্কেট যেতিয়া হেৰি হয় আমি ফাৰ্ষ্ট যেতিয়া আনিছিলোঁ প্ৰায় কম দামতে আনিছিলোঁ 1600-1700 দিছিলোঁ এতিয়া দি দিওঁ 1500-1400 দি দিওঁ 1450 দি দিওঁ কাৰণ আমাৰ দোকানখন ফাষ্ট হয় মানে কাষ্টমাৰ আহিব লাগে সেইটো কাৰণে কম দামত দি দিওঁ ফাইনেলি এতিয়া এখন তুফান ফেন এইখন হৈছে আৰু এইখন দি এতিয়া ফিটিং কৰি মোৰ ঘৰত এখন আছে অলৰেডি এসএসি ফোন আছে ইমান মানে বতাহ নালাগে আৰু ইয়াৰ লগত আছে এই ওপৰৰ প্লাষ্টিককেইটা আছে এইটো হৈছে ৰডটোৰ ওপৰত আৰু ইয়াতে পাংখাখন আছে ইয়াৰ দোকানত সি ওলাই দিব আৰু মানে আৰু এইখনৰ দাম অলৰেডি আপোনালোকক কৈছোঁ 1400 পৰি যায় এখন তুফান ফেন হৈ যায় 1400 আৰু এইখনৰ গেৰাণ্টি আছে 1 বছৰৰ আৰু আপোনালোকে যদি নিয়ে তেনেহ'লে এতিয়া মোৰ ফ্ৰেণ্ডৰ দোকানত আহিব তাৰ পাৰ্চনেল দোকান হয় এখন আৰু মোৰ ফ্ৰেণ্ড হয় মানে স্কুলৰ পৰা ফ্ৰেণ্ড হয় আৰু তাৰ দোকানত আহিছোঁ বিশেষকৈ এতিয়া সি মানে দোকানখন খোলাৰ প্ৰায় কিমান দিন হৈছে দোকানখন খোলা দোকানখন মই অপেনিং কৰিছিলোঁ মোৰ মেট্ৰিক এক্সামৰ আগত এতিয়া কিন্তু মই মালখিনি আনি গুদামত ভৰাই থৈছিলোঁ কিন্তু অপেনিং কৰা নাই যেতিয়া মোৰ এক্সাম শেষ হ'ল পিছদিনাখনৰ পৰা মই মানে একেলগে এখন দোকান নহয় দুটা দোকান একেলগে চলাইহি আৰু লগতে মানে ইলেক্ট্ৰনিক বস্তু 100টা বস্তু ইয়াতে পোৱা যায় মানে আৰু ইয়াতে সামানখিনি বিশেষকৈ মানে গুৱাহাটীৰ পৰা বেছিভাগ ফাইনেলি গাইছ এতিয়া আমি তুফান ফেন কিনিলোঁ অলৰেডি এইখন হয় তুফান ফেন মানে পেকিং কৰি দিছে আৰু এতিয়া পুনৰ ঘৰলৈ উভতি যাম মানে ঘৰৰ ভিতৰত ইমান গৰম আছে সেইকাৰণে ফেন কিনিবলৈ আহিছোঁ আৰু সেই চাওক ওপৰত এখন ফেন আছে তলত আৰু এখন ফেন আছে কি মজাৰ এটা জীৱন সেই ঠিক আছে ইয়াতে আমাৰ ব্লগ সমাপ্ত কৰিলোঁ এতিয়া ঘৰত যাওঁ আৰু এখন ফিটিং কৰোঁ